যোৱাকালি ৰাজ্য চৰকাৰে শিক্ষা বিভাগে শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ লগতে দুয়োটা কমিটি মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰীৰ কাৰণে যি কমিটি গঠন কৰি দিয়া হৈছিল দুয়োটা কমিটিৰ অধ্যক্ষ তেখেতক লৈ পেলাই এখন প্ৰেছ বাৰ্তাৰ যোগেদি প্ৰকাশ কৰিছে আৰু ইভালুৱেশ্যন পদ্ধতিত মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰীৰ যি দুয়োটা পৰীক্ষাৰ কাৰণে যি পৰীক্ষা যিহেতু পাতিব পৰা নগ'ল ছাত্ৰ ছাত্ৰীক এটা সুনিশ্চিত তেওঁলোকৰ শিক্ষা যি শৈক্ষিক পৰিৱেশ আৰু তেওঁলোকৰ শিক্ষাৰ জীৱন বা তেওঁলোকৰ যি ফিউচাৰ কেৰিয়াৰটো দিবৰ কাৰণে যি এটা পদ্ধতি তৈয়াৰ কৰিছে এইটো CBSE আৰু বিভিন্ন পৰীক্ষাৰ পদ্ধতিবিলাক বা ইভালুৱেশ্যনৰ পদ্ধতিবিলাক চোৱা চিতা কৰি তেওঁলোকে তৈয়াৰ কৰিছে বুলি কৈছে আৰু এই ক্ষেত্ৰত যেহেতু কোনো ব্যৱস্থাই নাছিল আৰু ৰিজাল্ট কেনেকৈ দিব ইভালুৱেশ্যন কেনেকৈ কৰিব সেই ক্ষেত্ৰটো লৈ পেলাই বিপাঙত পৰিব লগা হৈছিল স্কুল বেছ যিবিলাক ৰেকৰ্ড আগৰ পৰীক্ষাবিলাকৰ যি ৰেকৰ্ড ক্লাছ 9ৰ কথা কোৱা হৈছে তাৰপিছত টেষ্ট এক্সামৰ কথা কোৱা হৈছে বিভিন্ন প্ৰেক্টিকেল মাৰ্কৰ কথা কোৱা হৈছে মেট্ৰিক পৰীক্ষাৰ বাবে বা স্কুলক কিছু নম্বৰ তেওঁলোকক মানে দিবৰ কাৰণে অধিকাৰ দিয়া হৈছে হায়াৰ ছেকেণ্ডেৰীৰ ক্ষেত্ৰতো ক্লাছ 10ৰ পৰীক্ষাৰ পৰা আৰু টেষ্ট আৰু বিভিন্ন প্ৰেক্টিকেল আৰু বিভিন্ন যিবিলাক ইণ্টাৰনেল এছেছমেণ্টবিলাকৰ পৰা পদ্ধতি লৈ পেলাই তৈয়াৰ কৰা হৈছে এই ক্ষেত্ৰত আমাৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ তৰফৰ পৰা একো ক'ব লগা নাই আৰু চাইছোঁ যে তেওঁলোকে নিজৰ কাম সম্পন্ন কৰিছে কিন্তু যোৱাকালি একেদিনাই এটা মডেলিটি যেহেতু তৈয়াৰ কৰা হ'ল ইভালুৱেশ্যনৰ কাৰণে এই মডেলিটিটো এটা সুকীয়া যোনটো দুটা উচ্চস্তৰীয় কমিটিয়ে তৈয়াৰ কৰি দিছে আনটো হ'ল শিক্ষা বিভাগৰ পৰা 5 দফীয়া এটা নটিফিকেশ্যন এটা অধিসূচনা জাৰি কৰিছে আৰু এই 5 দফীয়া যি অধিসূচনা তাৰে 4 নম্বৰ আৰু 5 নম্বৰৰ দুটা কথা লিখা আছে 4 নম্বৰত লিখা আছে যে যিসকল ছাত্ৰ ছাত্ৰীয়ে এই যে ইভালুৱেশ্যনৰ পিছত যি পদ্ধতিয়ে নহওক 40+40+20 বা 70+30 বা যি মেকানিজম তাত দুটা পৰীক্ষাৰ কাৰণে দাঙি ধৰা হৈছে বা তৈয়াৰ কৰা হৈছে এই পদ্ধতিৰ যোনে ইভালুৱেশ্যনৰ পিছত সুখী নহয় যিবিলাকে সন্তুষ্ট নহয় তেওঁলোকে পুনৰবাৰ পৰীক্ষা দিব পাৰিব আৰু 15 ছেপ্টেম্বৰৰ আগে যদি কোভিড পৰিৱেশ নৰ্মেল হয় তেতিয়াহ'লে পৰীক্ষা পাতিব আৰু যদি কোভিড পৰিৱেশ নৰ্মেল নহয় তেতিয়াহ'লে অহা 2022ত পৰীক্ষা অনুষ্ঠিত যি কৰা হ'ব তাত তেওঁলোকে বহিব পাৰিব আৰু এইটো ইম্প্ৰুভমেণ্ট আৰু বেটাৰমেণ্ট হিচাপে লোৱা হ'ব সেইটো এটা তেওঁলোকে জাননী জাৰি কৰিছে 5 নম্বৰ দফাৰ সেই দফাটো আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ আৰু এই 5 নম্বৰ দফাটো লৈ পেলাই বা 5 নম্বৰ যি পইণ্ট সেইটো লৈ পেলাই নিখিল বড়ো ছাত্ৰ সন্থাই আমাৰ মাজত বিভিন্ন শিক্ষাবিদ গাৰ্জেন আৰু ছাত্ৰ সংগঠনৰ নেতৃবৃন্দৰ মাজত আমি আলোচনা কৰি পেলাই সেই দফাটো আমি আজি সেই সংবাদমেল যোগেদি আমি ৰিভিউ কৰিবৰ কাৰণে বা আমি এইটো বাতিল কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ আৰু ইয়াৰ কাৰণে আহ্বান জনাইছোঁ যে 5 নম্বৰৰ মানে পইণ্টত লিখা আছে যে ছাত্ৰ ছাত্ৰীসকলে এই যে মূল্যায়নৰ পিছত যি মাৰ্কশ্বিট বা চাৰ্টিফিকেট পাব সেই মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট অকল কোৱালিফাইং হিচাপে ধৰা হ'ব আৰু এইটো অকল হায়াৰ ষ্টাডিজৰ কাৰণে বা ফিউচাৰ কেৰিয়াৰৰ কাৰণে তেওঁলোকে যাতে ডিগ্ৰী ল'ব পাৰে তেওঁলোকে যাতে পঢ়িব পাৰে তো তাৰ কাৰণেহে এইটো প্ৰযোজ্য হ'ব এইটো লিখা আছে আনপিনিদি তাত লিখা আছে যে যিবিলাকে টিচাৰৰ চাকৰিৰ কাৰণে শিক্ষকৰ চাকৰিৰ কাৰণে তেওঁলোকে এপ্লাই কৰিব বিভিন্ন চৰকাৰী বিভাগত তেওঁলোকে এপ্লাই কৰিব য'ত নেকি মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰীক বেছ হিচাপে তাত মানে ধৰা হয় সেই চাকৰিবিলাকৰ কাৰণে সেই যে মাৰ্কশ্বিট বা চাৰ্টিফিকেট এইটো প্ৰযোজ্য নহ'ব তাৰ কাৰণে আহি থকা দিনত যি পৰীক্ষা পাতিব তাত নতুনকৈ সেই ছাত্ৰ ছাত্ৰীবিলাকে পৰীক্ষা দিব লাগিব সেই কথাটো তাত লিখা আছে তো ইয়াৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থাৰ তৰফৰ পৰা সেই কথাটোলৈ আমি আপত্তি জনাইছোঁ আৰু অসমৰ শিক্ষা বিভাগক আমি আহ্বান জনাইছোঁ যে সেই যি পইণ্ট সেই পইণ্টটো তেওঁলোকে ৰিভিউ কৰিব লাগে আৰু তেওঁলোকে চিন্তা চৰ্চা কৰিব লাগে মাৰ্কশ্বিট বা চাৰ্টিফিকেট দিয়া হ'ল তেওঁ কোৱালিফাই হৈ গ'ল তেওঁক ইভালুৱেশ্যনৰ মূল্যায়নৰ যোগেদি তেওঁ কোৱালিফাই কৰা হ'ল অহা আহি থকা দিনত সেই একেটা মানে ষ্টুডেণ্টে যদি
মই চাকৰি কৰিম বা মই মানে ডিপাৰ্টমেণ্টত চাকৰি এপ্লাইৰ কাৰণে মোক চাৰ্টিফিকেট মাৰ্কশ্বিট লাগে বুলি তেওঁ যদি পৰীক্ষাত অৱতীৰ্ণ হয় আৰু এই পৰীক্ষাত যদি তেওঁ ফেইল হয় তেতিয়াহ'লে সেই ছাত্ৰক ফেইল হিচাপে ধৰা হ'ব না পাছ হিচাপে ধৰা হ'ব, এইটো এটা ডাঙৰ প্ৰশ্ন। আৰু অভিভাৱকসকল ছাত্ৰ ছাত্ৰীসকল এইটো বিপাঙত পৰিছে যে পঢ়াৰ কাৰণে এটা মাৰ্কশ্বিট আৰু মানে চাকৰিৰ কাৰণে আন এটা মাৰ্কশ্বিট, দুইটা মাৰ্কশ্বিট এটা ষ্টুডেণ্টে কেনেকৈ মানে গ্ৰহণ কৰিব। তো ইয়াৰ কাৰণে এই কথাটো আমি নিশ্চিত কৰিব বিচাৰিছোঁ যে চৰকাৰক আমি আহ্বান জনাব বিচাৰিছোঁ যে তাত দুটা মাৰ্কশ্বিট হ'ব নোৱাৰে, যে পঢ়াৰ কাৰণে এটা মাৰ্কশ্বিট, চাকৰিৰ কাৰণে এটা মাৰ্কশ্বিট। আৰু ধৰি লওক আজিৰ তাৰিখত যদি এটা ছাত্ৰই তেওঁ ফেইল হোৱাৰ পিছত তেওঁ ভাবিলে যে মই মাষ্টাৰ ডিগ্ৰী কৰিম বা মই ডিগ্ৰী পঢ়িম, মই মেডিকেল ইঞ্জিনিয়াৰিঙত যাম, তেওঁ এই পৰীক্ষাবিলাক কোৱালিফাই হৈ গ'ল বা এই মাষ্টাৰ ডিগ্ৰী তেওঁ ল'লে বা BA BSc BCom ল'লে, MA MSc MCom ল'লে, MCom ল'লে, তাৰপিছত যদি কেতিয়াবা তেওঁ চাকৰি কৰিব মন যায়, তেওঁ যদি এপ্লাই কৰিব মন যায়, তাৰ যদি কেণ্ডিডেটটো সেইটো ক'ভিড চাৰ্টিফিকেট তেওঁ মূল্যায়নৰ পিছতহে ৰিজাল্ট দিয়া হৈছিল, তেওঁ মানে প্ৰকৃত ফিজিকেল এক্সামত বহা নাছিল, এই বুলি যদি ৰেজেক্ট কৰি দিয় তাৰ ভৱিষ্যত জীৱনৰ কি অন্ধকাৰ নামি আহিব। দেশত আসাম জুডিচিয়েল ছাৰ্ভিচ, যোনটো জুডিচিয়েল ছাৰ্ভিচৰ যোগেদি বিভিন্ন আইনৰ লগত জড়িত যিখিনি তাত মানে বাছনি প্ৰক্ৰিয়া কৰা হয়, মানে বাছনি প্ৰক্ৰিয়াৰ যোগেদি তেওঁলোকক চাকৰি দিয়া হয়, নিয়োগ কৰা হয়। আৰু থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেড বিভিন্ন ডিষ্ট্ৰিক্ট কোৰ্টবিলাকত, ছেশ্যন কোৰ্ট, CJM কোৰ্টবিলাকত বা হাইকোৰ্টৰ ক্ষেত্ৰত বা বিভিন্ন যিখিনি লয়াৰ্ছত বা বিভিন্ন যিখিনি লিগেল এছপেক্টছত এইটো ব্যৱহাৰ কৰা হয়, সেই আসাম জুডিচিয়েল ছাৰ্ভিচৰ পৰীক্ষাত দীৰ্ঘদিনীয়াৰ পৰা বড়ো ভাষাক এলাগী কৰি পেলাই সেইটো বঞ্চিত কৰি আহিছে। আমাৰ ছাত্ৰ ছাত্ৰীবিলাকে মানে তাত মানে অংশগ্ৰহণ কৰিব পৰা নাই। অসমীয়া ভাষাক তাত কম্পালচৰি লেংগুৱেজ হিচাপে ৰাখিছে। অসমীয়া ভাষা অসমৰ ৰাজ্যিক ভাষা হিচাপে তাত থাকিব, ইয়াত আমাৰ ক'ব লগা নাই, কিন্তু বড়ো ভাষা অপশ্যন হিচাপে তাত থাকিব লাগে, যিহেতু এইটো অসমৰ সহযোগী ৰাজ্যিক ভাষা হ'ল। দি আসাম অফিচিয়েল লেংগুৱেজ 1960 সেইটো এমেণ্ডেড কৰা হ'ল 2020 এমেণ্ডেড এক্ট। আৰু এই এমেণ্ডমেণ্ট মতে সকলো চৰকাৰী, সকলো লিগেল, সকলো যিখিনি আইনৰ লগত জড়িত আছে বা বিভিন্ন মানে বিভাগত এইটো মানে ব্যৱহাৰ কৰিব লাগে। আৰু আজি আসাম লেজিছলেটিভ এছেম্বলি, অসম বিধানসভাটো সেইটো আজি ব্যৱহাৰ কৰাৰ কাৰণে অলৰেডি কাম সম্পন্ন কৰিছে। আৰু এই অধিৱেশনত এইটো পূৰ্ণাংগ পৰ্যায়ত ব্যৱহাৰৰ কাৰণে ৰাজ্যপাল মহোদয়ে এইটো অধিসূচনা জাৰি কৰিছে। তো ইয়াৰ কাৰণে দীৰ্ঘদিনীয়া যি বঞ্চিত, দীৰ্ঘদিনীয়া যি মানে আমাক এলাগী কৰা, সেই কথাটোলৈ আমি খুব উজাৰিছোঁ। আৰু হাইকোৰ্টৰ ৰেজিষ্ট্ৰাৰ ডাঙৰীয়াক আমি এই কথাটো তেওঁ অনুকিয়াই দিব বিচাৰিছোঁ যে অতি সোনকালে ইয়াৰ চিলেবাছ আৰু ইয়াৰ যি নটিফিকেশ্যন, যি এডভাৰটাইজমেণ্ট হয়, তাত বড়ো ভাষাক 50 নম্বৰৰ লেংগুৱেজ পেপাৰ হিচাপে তাত ৰাখিব লাগে।